थाइफानि बेरेखायै माजबाद पुलिस थानायाव एफआइआर होदों। श्रीमन्त शंकरदेव संघनि अदालगुरि जिल्ला आफादा संबिजितनि नेरसोन आरो कपिफोरखौ सावनायनि बेरेखायै गोख्रों बेरेखा खालामनानै थाइफानि बेरेखायै मैया एफआइआर होदों। जिल्ला दालाइजों दाखिल खालामजानाय एफआइआरआव बेखौनो मुंख'नाय जादों दि श्रीमन्त शंकरदेव संघ भारतनि धोरोमनि बयनिख्रुइ देरसिन सुबुंखान्थियारि फसंथान थुनलाइयारि हारिमु जायखौ महापुरुष श्रीमन्त शंकरदेवनि उदार सुबुंथियारि इसोरारि सान्थौनि बिथायाव गायसननाय जादोंमोन। 17 फेब्रुवारियाव सनारि नगरनि बिखायाव उद्दीप्त गगैजों लोगोसे थाइ आहम युवा परिषद असमनि माखासे मावथिफोरा आफादनि बेनारनि सिङाव हेंथा दिन्थिफुंनायनि मुङाव दि श्रीमन्त शंकरदेव संघनि नेरसोन आरो संबिजिरनि कपिफोरखौ सावनानै मोनसे गिख्रंथाव दाय मावदोंमोन। थाइफानि मावथिफोरनि बेबायदि आयेन बेरेखा खामानिया श्रीमन्त शंकरदेव संघनि स्वाभिमान आरो महापुरुष श्रीमन्त शंकरदेवनि गेदेमा आदर्शफोरनि गोग्गाथाव सिनायथिखौ बुथारदों। बेनि अनगायैबो थाइफार थुलुंगा होग्रा बिबुंथिफोरा गासै आसामाव गोजोन आरो खौसेथिखौ हेंथा होदों। माजबादनिफ्राय जतिनाथनि रिपर्ट NBT लाइभ। রেজিস্টার তো এক জায়গাতে হবো কি ভাই রেজিস্টার তো এটা এক জায়গাতে হবো আর ইনফরমেশনটা সকল থানাতে জ্ঞান দিব পারে হইছে আর দিব পারে কেমছে আছে অনেক বেশি কৃষ্ণ জয়গুৰু শংকৰ যোৱাকালি সোণাৰীত হৈ যোৱা যিটো অবাঞ্ছিত ঘটনা যিটো ঘটনা নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন টাই আহোম যুৱ পৰিষদে জুই লগাই দাহ কৰিছিলে আৰু সেই দাহ কৰা কাৰ্যসূচীৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ নিৰ্দেশ মৰ্মে আমি প্ৰতি জিলাসমূহে বৰ্তমান আমি ওদালগুৰি জিলা শাখায়ো তেখেতসকলৰ উদ্দীপ্ত গগৈ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে তেখেতসকলক আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি ওদালগুৰি জিলা শাখাই মাজবাট আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আশা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এই পবিত্ৰ অনুষ্ঠান এটাৰ সংবিধানখন দাহন কৰাৰ যিটো এটা দুঃসাহস তেওঁলোকে কৰিছে সেই কথাখিনি যাতে পৰৱৰ্তী অনাগত দিনত যাতে তেনেকুৱা এটা কাৰ্য হ'বলৈ নাপায় আৰু এই দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে আমি এই এজাহাৰখনৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। পৰৱৰ্তী কিবা কাৰ্যসূচী হাতত ল'ব নেকি? পৰৱৰ্তী যিহেতু আমি মূলৰ নিৰ্দেশ মৰ্মে সকলো কাৰ্যসূচী আমি পৰিচালিত হওঁ। আমি এটা সুশৃংখলিত অনুষ্ঠান আমি মূলে যেনেধৰণে নিৰ্দেশ দিয়ে তেনেধৰণে আমি কাৰ্যসূচী পৰিচালনা কৰোঁ। গতিকে আমি নিৰ্দেশলৈ বাট চাম। যদি যেনেধৰণৰ নিৰ্দেশ আহে মূলে যেনেধৰণৰ নিৰ্দেশ আমালৈ প্ৰেৰণ কৰে সেই ধৰণে আমি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম।